মৰমৰ ছাত্ৰ বন্ধুসকল, আমি ইতিমধ্যে তোমালোকৰ পাঠ্যপুথিৰ নীলমণি ফুকনদেৱৰ সময় নামৰ পাঠটোৰ প্ৰথম দুটা দফা আলোচনা কৰিছিলোঁ। আজি আমি পৰৱৰ্তী অংশ আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। তৃতীয় দফাত কৈছে, একোটা বিশেষ ঘটনা বা মানুহৰ কাৰ্যকলাপ অৱলম্বন কৰিও সময়ৰ ভাগ কৰা হয়। ধৰ্ম, কলা, সাহিত্য, বুৰঞ্জী, কিংবদন্তি, যুদ্ধ, বিগ্ৰহ, ৰাজত্ব আদি বিষয়বিলাকে সময়ৰ একোটা ধাপ তুলি সীমাবদ্ধ কৰি থৈ যায়। হয়, কি কৈছে? কেতিয়াবা আমাৰ ইতিহাসলৈ যদি লক্ষ্য কৰোঁ, তেতিয়া দেখিম যে কিছুমান বিশেষ ঘটনা আৰু মানুহৰ কিছুমান কাৰ্যকলাপ সেইবিলাক অনুসৰিও সময়ৰ ভাগ কিছুমান কৰি তোলা হয়। বিভিন্ন ক্ষেত্ৰ যেনেকৈ ধৰ্ম, কলা, সাহিত্য, বুৰঞ্জী, কিংবদন্তি, যুদ্ধ, বিগ্ৰহ, ৰাজত্ব আদি বিষয়বিলাকে সময়ৰ একোটা ধাপ তুলি থৈ যায় বুলি কৈছে। উদাহৰণস্বৰূপে আমাৰ ভাস্কৰাব্দৰ কথা ক'ব পাৰোঁ, হয়নে নহয়? আকৌ সতবদ, শকাব্দ, খ্ৰীষ্টাব্দ, হিজৰী, শংকৰাব্দ, চৈতনাব্দ ইত্যাদি সময়বিলাকৰ গুৰিতে এনে একোটা স্মৰণীয় ঘটনা আছে। এতিয়া খ্ৰীষ্টাব্দ, যীশু খ্ৰীষ্টৰ জন্মৰ পৰাই খ্ৰীষ্টাব্দ গণনা কৰা হয়, এইবিলাক নহয় জানো? তাৰপিছত এইদৰে শংকৰাব্দ, চৈতন্যাব্দ, হিজৰী এইবিলাকৰ আঁৰতো একোটা ইতিহাসৰ কাহিনী জড়িত হৈ আছে আৰু এনেদৰেই সময়ৰ ভাগ কৰি সীমাবদ্ধ কৰি থৈ যায় বুলি কৈছে। প্ৰকৃতি জগতৰ গতিবিধি লক্ষ্য কৰি সময় নিৰূপণ কৰা হয়। হয়, প্ৰকৃতি জগতৰ গতিবিধি লক্ষ্য কৰি সময় নিৰূপণ কৰা হয়। আচলতে আমি আমাৰ একো নভবাকৈ আমি চকুৰে যদি ৰাতিপুৱা শুই উঠাৰ পৰা ৰাতি শোৱালৈকে দৈনন্দিন জীৱনত আমি লক্ষ্য কৰোঁ, তেতিয়াহ'লে প্ৰকৃতিৰ গতিবিধি অনুসৰি আমি আমাৰ কিছুমান কাম কৰি যাওঁ, সময়ৰ অনুমান কৰি যাওঁ। 6 ঋতুৰ উদ্ভৱ ইয়াতেই হয়। জাৰত থেতুৱে ধৰি ঠেৰেঙা হৈ থকা গছৰ ডালত কুঁহিপাত ওলালেই বসন্ত ঋতুৰ আগমন বুলি আমি ক'ব পাৰোঁ। শীতৰ অন্তত আকৌ বসন্তই ভুমুকি মাৰে বুলি কোৱা হয়। কবিয়ে কয় যে শীতৰ অন্তত আকৌ বসন্তই ভুমুকি মাৰে, অৰ্থাৎ ঠাণ্ডা হৈ যোৱাৰ পাছতে লঠঙা ডালত যেতিয়া কুঁহিপাত ওলায় তেতিয়াই বসন্ত ঋতুৰ আগমন হৈছে বুলি আমি ধৰিব পাৰোঁ। প্ৰকৃতি সেই গতিবিধি চায়েই বসন্ত ঋতুৰ যে আগমন ঘটিছে আমি ক'ব পাৰোঁ। পদুম ফুলপাহ ৰাতিপুৱা মুকলি হৈ আৰু সন্ধিয়া জাপ গৈ সূৰ্য উদয় হোৱা আৰু অস্ত যোৱা সময়ছোৱা দেখুৱাই দিয়ে। তাৰপিছত পদুম ফুলপাহে ৰাতিপুৱা মুকলি হৈ আৰু সন্ধিয়া জাপ গৈ, তাৰমানে ৰাতিপুৱা মুকলি হ'লে সূৰ্য উদয় হ'ল বুলি আমি জানিম, সন্ধিয়া জাপ গ'লে জানিম যে অস্ত হৈছে সূৰ্য। এতিয়া সেইদৰে পদুম ফুলপাহে ৰাতিপুৱা মুকলি হৈ আৰু সন্ধিয়া জাপ গৈ সূৰ্য উদয় হোৱা আৰু অস্ত যোৱা সময়ছোৱা দেখুৱাই দিয়ে। আকৌ বেলি ফুল সূৰ্যৰ লগে লগে ঘূৰে, সেইকাৰণে নামটো বেলি দিয়া হৈছে। সূৰ্যৰ আনটা নাম বেলি, ইয়াক বেলি ঘড়ী বুলিও ক'ব পাৰি। সূৰ্য মানে কি হৈছে, বেলি ফুলপাহক বেলি ঘড়ী বুলিও কয়। আকৌ কি হৈছে, কঁঠালে মুচি পেলালে, আমে মলিয়ালে, ধান পকিলে, বাঁহে গাজ মেলিলে, ঢাপত কেতি গোন্ধালে একোটা ঋতুৰ সম্ভেদ পোৱা যায়। আকৌ মাহৰ সম্ভেদ পোৱা যায়। কঁঠালে মুচি পেলালে, আমে মলিয়ালে, ধান পকিলে মানে কাতি আঘোণ হৈছে আৰু আঘোণ মাহ সোমাইছে আৰু ধান পকিলে। জীৱ জন্তুৰ আচৰণটো সময় নিৰূপণ কৰিব পাৰি। আকৌ জীৱ জন্তুৱে যিবিলাক আচৰণ কৰি থাকে, সিহঁতৰ আচৰণবিলাক যদি আমি বা সিহঁতৰ গতিবিধিবোৰ যদি আমি লক্ষ্য কৰোঁ, তেতিয়াহ'লে আমি দেখিম যে সিহঁতৰ আচৰণটো সময় নিৰূপণ কৰিব পাৰি। কেঁকুৰা গাঁতত সোমালে, শামুকে পথাৰত দেখা দিলে, বালিমাহী চৰাই ওলালে, কুলি কেতেকীয়ে মাতিলে বসন্ত ঋতু আগমন হৈছে বুলি আমি জানিমেই। মাছে কণী পাৰিলে, চৰায়ে কুটা কঢ়িয়ালে, ভেকুলীয়ে তুৰ তুৰালে একোটা ঋতুৰ গম পোৱা যায়। তোমালোকে নিজেই অনুমান কৰি কোৱা, মোক ভিডিঅ'টোৰ অন্তত ক'বা, তোমালোকে কমেণ্ট ছেকশ্যনত লিখিবা যে কেঁকুৰা গাঁতত সোমালে, শামুকে পথাৰত দেখা দিলে, বালিমাহী চৰাই ওলালে কি ঋতুৰ আমি সম্ভেদ পাওঁ। গৰুৱে চৰা ঠাইৰ পৰা ধূলি উৰাই উলটি আহোঁতে গধূলি হোৱা দেখা যায়। হয়, গৰুৱে যেতিয়া ৰাতিপুৱা গৰু উভতি আহে জানো? নাহে, সচৰাচৰ কেতিয়াবা কিবা কাৰণত উভতি আহে, সেইটো বেলেগ কথা, কিন্তু সচৰাচৰ গৰু সন্ধিয়াহে উভতি আহে। তাৰমানে ধূলি উৰাই যেতিয়া উলটি আহিব তেতিয়া গম পাম যে গধূলি হ'ল। মানুহে কয় নাই, গৰু আহিলেও গধূলি হ'ল। শিয়ালে হোৱা দি প্ৰতি পোহৰৰ বাতৰি দিয়ে। আকৌ ৰাতি কি হয়, শিয়ালে প্ৰতি পোহৰতে হোৱা দিয়ে, তেতিয়া আমি এটা পোহৰ গ'ল, দুটা পোহৰ গ'ল, এনেকৈ আমি গম পাওঁ ঘড়ী নোচোৱাকৈ। ফেচুৱে জালি দি টঙিত পাৰই ৰুণ দি পোহৰ হ'বলৈ আৰু বেছি পৰ নাই, সেই কথা দিয়ে। ফেচু চৰাই জালি দি আৰু পাৰই ৰুণ দি পেলাই আমাক কি জনায় যে ৰাতি পুৱাব হৈছে আৰু পোহৰ দুকমুকালি হৈছে আৰু পোহৰ হ'বলৈ আৰু বেছি পৰ নাই।
কুকুৰাৰ ডাকত ৰাতিপুৱাল বুলি মানুহে শোৱা ধাৰি পাতি এৰিবৰ উপক্ৰম আৰু কুকুৰাই ডাক দিলে ৰাতিপুৱাল আৰু মানুহে বিচনাৰ পৰা উঠিবলৈ যো-জা কৰে। আদিতে মানুহৰ প্ৰাকৃতিক জগতৰ পৰিৱৰ্তনবিলাক লক্ষ্য কৰি একোটা সাধাৰণ উপায়েৰে সময় নিৰূপণ কৰি কাম চলাইছিল। যেতিয়া ঘড়ীৰ আৱিষ্কাৰ হোৱা নাছিলে তেতিয়া মানুহবিলাকে কি হৈছিলে প্ৰাকৃতিক জগতৰ এই পৰিৱৰ্তনবিলাককে লক্ষ্য কৰি আৰু সাধাৰণ এটা উপায় অৱলম্বন কৰি মানুহে নিজৰ কামবোৰ চলাই গৈছিল। এঠাইলৈ যাবলৈ কিমান সময় লাগিব সেই কথা ৰিংটোৱে তামোলখন খাই শেষ কৰা কথাটোৱে একেটা উশাহে নিৰ্ধাৰণ কৰিছিল। মানে যে একে উশাহে সেইকণ পাবগৈ পাৰোঁ, মানে উশাহ নসলোৱাকৈ সেই জেগা তাৰমানে একে উশাহে সেই জেগাকণ পাব পাৰোঁ, মানে কিমান দূৰত্ব সেইকণ জেগালৈ মানুহে অনুমান কৰিব পাৰি। বা তামোল এখন খাই চোবাই শেষ কৰি হোৱালে মানে কিমানকণ যাব পাৰি সেই তামোল এখনৰ বাট, এনেকুৱা ৰিংটোৰ বাট এনেকৈ মানুহে নিৰ্ধাৰণ কৰিছিল। বেলিটোৰ গতিৰ লগে লগে নিজৰ গাৰ ছাঁটো কিমান দীঘল ছুটি হয় তাক চাই সময় ঠিক কৰিছিল। আৰু মানুহৰ নিজৰ বুদ্ধিমত্তা খটুৱাই বেলিটোৰ যেনেকৈ গতি পূবৰ পৰা পশ্চিমলৈ যাব হয়নে, গতিৰ লগে লগে নিজৰ গাৰ ছাঁটো কিমান দীঘল ছুটি হয় তাক চাইও সময় নিৰ্ণয়, দীঘল হ'লে কিমান সময় হৈছে, মানে তেতিয়াতো 1টা বাজিছে 2টা বাজিছে সেই ধাৰণাটো নায়েই। আৰু তোমালোকক মই এতিয়া 1টা 2টা বুলি কৈছোঁ, কিন্তু তোমালোকে এটা কথা জানি ল'বা, অসমীয়া তোমালোকক শুদ্ধ কৰিবলৈ দিয়ে সময়ৰ লগত তাতো নহয়, আচলতে 1টা বাজিছে 2টা বাজিছে নকয়, 1 বাজিছে 2 বাজিছে বুলি কয়। সেই কথাটো তোমালোকে সদায় মনত ৰাখিবা। আজিলৈ ইমানখিনি আলোচনা কৰিলোঁ। পৰৱৰ্তী কথাখিনি তোমালোকৰ লগত পৰৱৰ্তী ভিডিঅ'ত আলোচনা কৰিম। ধন্যবাদ।